হেল্ল' এভৰিৱান, ভাবিলোঁ আজি এটা মিনি ব্লগ বনাওঁ। জীৱনত প্ৰথমবাৰৰ বাবে ভইচ অভাৰ কৰিছোঁ। ইটো সিটো বহুতো নাজানো, হ'লেও চেষ্টা কৰিছোঁ। গৰমৰ বন্ধত মাৰ ঘৰলৈ বুলি আহিছিলোঁ, দুদিনমান থাকোঁ বুলি। আজি ওলালোঁ আমি মামাৰ ঘৰলৈ। লগত আছে মা, পাপা, ভাইটি, ভণ্টি, বাবুদা আৰু মৰমৰ ভাগিনজনী। এয়া চাওক, লখিমপুৰ জিলাৰ ঐতিহ্যপূৰ্ণ গণেশ মন্দিৰ ভাগ। আহিছেনে কেতিয়াবা? কমেণ্টত জনাব। এই যে দেখিছে গছখিনি, ইয়াত আমাৰ আৱেগ আছে। এইখিনি চিন যে আমি মামাৰ ঘৰ আহি পালোঁ। আৰু অৱশেষত আহি আমি মামাৰ ঘৰ পালোহি। আইতাৰ হাতৰ চাহ বা চৰ্বত সকলোবোৰ খাই বাহিৰতে বহি কথা পতা লাগি আছোঁ। ইমান যে গৰম পৰিছে। আউতকৈ ডিম্পু মামাহঁতৰ ঘৰৰ পৰাও আহিলোঁ। আৰু আহিয়েই সকলোকে টাটা বাই বাই কৰি ঘৰলৈ বুলি বাট ল'লোঁ। গৰমৰ বন্ধত মামাৰ ঘৰলৈ অহাটো সৰুতে আমাৰ প্ৰধান কাম আছিল। আহি থাকোঁতে বাটতে এটা পেট্ৰল পাম্পত অলপমান তেলো ভৰাই ল'লোঁ। আহি আমি পালোহি দলহা তিনিআলি। ঘৰলৈ বুলি 2 এপদ বজাৰ লৈ ল'লোঁ। লগতে 2খনমান পানো বনাই ল'লোঁ, কাৰণ পাণ আমি সকলোৱে ভাল